বৰ্তমান আমি আহি উপস্থিত হৈছোহি শিৱসাগৰৰ বকতাৰ নেমুগুৰিৰ বাখৰ বেঙেনাত। বাখৰ বেঙেনাৰ চাৰিওফালৰ পৰিৱেশ মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। পানীৰে উপচি পৰিছে। হয়, আপোনালোকে দেখিবলৈ পাইছে প্ৰায় 700 বছৰৰো অধিক পুৰণি এইজোপা বাখৰ বেঙেনা বৰ্তমান চাৰিওফালে পানীৰে উপচি পৰিছে। হয়, আপোনালোকে দেখিবলৈ পালে বাখৰ বেঙেনাৰ এক দুখ লগা অৱস্থা। চাৰিওফালে পানীৰে উপচি পৰিছে, জৰাজীৰ্ণ হৈ পৰিছে ঠাইডোখৰ। মই চৰকাৰক অনুৰোধ জনাইছোঁ, প্ৰাইম 24 আছামৰ তৰফৰ পৰা আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অনতি পলমে এই ঠাইডোখৰৰ হৈ কিবা এটা কৰে, যাতে পৰ্যটনস্থলীডোখৰ পুনৰ উন্নত হৈ পৰে। শিৱসাগৰৰ বকতাৰ পৰা কেমেৰা পাৰ্চন আশফাকৰ সহযোগত মই আলবিনা, প্ৰাইম 24 আছামৰ। এইডোখৰ এডোখৰ পৰ্যটনস্থলী হয়, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত এইডোখৰ বাখৰ বেঙেনা পৰ্যটনস্থলী। এইডোখৰৰ যদি এই দুখ লগা অৱস্থা হয় তেন্তে অনাগত দিনত কি হ'ব এইডোখৰ বাখৰ বেঙেনাৰ অৱস্থা।